তো গাইজ গৈ আছোঁ লাচিত ঘাট বীৰ চিলাৰায় দিৱস চলি আছে তাৰ বাবে নাটক এখন মঞ্চস্থ হ'ব। মোৰ লগৰ এজন এছিষ্টেণ্ট ডিৰেক্টৰ মানে নাটকখনৰ তো মোক পাছ দিছিল এটা চাবৰ বাবে। তো এনেকৈ মই এবাৰ আহিলোঁ ব্ৰহ্মপুত্ৰ পাৰৰ পৰিৱেশ আবেলিৰ পৰিৱেশ উপভোগ কৰিবলৈ। লগতে নৰ্থ গুৱাহাটীৰ পৰা মাছখোৱালৈকে যোনখন ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে বনাই আছে তো সেইখন এবাৰ ওচৰৰ পৰা চালোঁ। লগতে পাছটো লৈ মই গৈ আছোঁ নাটক চাবলৈ। তো বীৰ চিলাৰায় নাটকখন আৰম্ভ হৈ গ'ল, তো ধুনীয়াকৈ চাই লওঁ। তো এনেকৈ মই চাই ৰুমলৈকে আহি গ'লোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম। গাইজ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ, যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। তো আহিছোঁ লাচিত ঘাটলৈ, বীৰ চিলাৰায় দিৱস চলি আছে তাৰ বাবে এখন নাটক মঞ্চস্থ হ'ব লাচিত ঘাটত। তো মোৰ লগৰ এজন এছিষ্টেণ্ট ডিৰেক্টৰ হয়, তো সি মোক ইনভাইট কৰিছে, পাছো দিছে। তো যাম চাবলৈ। আৰু লগতে এটা কথা কৈ দিওঁ, এই ভিডিঅ'টো মই ফেব্ৰুৱাৰীৰ 25 তাৰিখে কৰা মোৰ ডিউটিৰ বাবে টাইম নোপোৱাৰ বাবে মই আজি আপলোড কৰিব লগা হ'ল। তো এনেকৈয়ে এতিয়া যাবলৈ ওলাইছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈকে বুলি। তো ব্ৰহ্মপুত্ৰৰ পাৰলৈকে এবাৰ চিল কৰিব গৈ আছোঁ। কম বহু বছৰ নহ'লে এবছৰ দুবছৰ হৈছে, তাৰ আগতে মই পাইছিলোঁ আবেলিত, মানে সেনেকৈ গুৱাহাটীত আহোঁ, কাম থাকে, কেতিয়াবা টাইম পালে মই আবেলিৰ পৰিৱেশটো উপভোগ কৰি যাওঁ ইয়াৰে। কিন্তু আজি যেতিয়াৰ পৰা জব কৰিছোঁ মই 4 মাহ হ'ল, 4 মাহৰ ভিতৰত আজি মই মানে এই পৰিৱেশটো আবেলিৰ পৰিৱেশটো দেখিছোঁ। সঁচাই বহুতেই ভাল লাগিছে। তো এতিয়া চাওক জাহাজবোৰ আপ ডাউন কৰি আছে উত্তৰ গুৱাহাটীৰ পৰা। তাৰপিছত আৰু এনেকৈ মানুহ চাওক, তো এনেকৈ মানুহবোৰ আহি আছে সিপাৰৰ পৰা আৰু ইপাৰৰ পৰা সিফালে গৈ আছে। আৰু ইয়াত ক্ৰিকেট মেটচ চলি আছে বালিত। পৰিৱেশটো চাওক কিমান ধুনীয়া হৈ আছে, আকাশখন চাওক। তো এতিয়া অলপ ওচৰলৈকে গৈ আপোনাক দেখুৱাম। একদম মই ব্ৰহ্মপুত্ৰ পাৰলৈকে আহি গ'লোঁ, পূৰা পানীৰ ওচৰ পালোঁ। আৰু মই যেতিয়া মৰ্ণিং ৱাকৰ ভিডিঅ' বনাইছিলোঁ, এক্সাৰচাইজৰ মৰ্ণিং ৱাকৰ, তেতিয়া মই আহিছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ মই যে মই ইয়াত ভৰিও ধুইছিলোঁ। তো চাওক এখন জাহাজ ৰখি আছে, তাৰপিছত এয়া চাওক পূৰা ওচৰ পাই গ'লোঁ। এখন জাহাজ আই থিংক যাব। ব্ৰহ্মপুত্ৰ পাৰত অলপ টাইম চিল কৰিলোঁ। তো এতিয়া গৈ আছোঁ নৰ্থ গুৱাহাটীৰ পৰা মাছখোৱালৈকে যোনখন ব্ৰিজ বনাই আছে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে। তো ব্ৰিজখন এবাৰ ওচৰৰ পৰা চাবলৈ। তো এনেকৈয়ে মই আহি পালোঁ নতুনকৈ বনাই থকা ব্ৰিজখন। তো অলপমান অবজাৰ্ভেশ্যন কৰিলোঁ, কেতিয়াবালৈকে মোৰ এনেকুৱা মানে ব্ৰিজৰ কামতো ডিউটি পৰি যাব পাৰে। তো এই মই জুম কৰাই দিছোঁ, এইখন শৰাইঘাট ব্ৰিজ, কিন্তু আপোনালোকে দেখা নাই চাগে, অলপ বগা মানে ধোৱা টাইপ হৈ আছে। যোনখন ব্ৰিজ বনাই আছে গুৱাহাটীৰ পৰা ভৰলু ফেঞ্চি সেইখিনিৰ পৰা ডাইৰেক্ট উত্তৰ গুৱাহাটীলৈকে। তো এবাৰ দেখুৱাই দিছোঁ আৰু এবাৰ চাওক। ইফালে ভৰলু আৰু ফেঞ্চি, তাৰপৰা এনেকৈ আহি তেনেকৈ উত্তৰ গুৱাহাটী ডাইৰেক্ট। তো যে ভাবি আছিলোঁ এদিন আহি ধুনীয়াকৈ দেখুৱাম ওচৰৰ পৰা। তো আজি ফাইনেলি আহিলোঁ। তো আৰু ব্ৰিজখন যেতিয়া মুকলি হ'ব তেতিয়া বহুত সুবিধা হ'ব, কাৰণ উত্তৰ গুৱাহাটী যাবলৈ হ'লে কি কৰিব লাগে, বহুত ঘূৰি এনেকৈ শৰাইঘাট ব্ৰিজ এনেকৈ ঘূৰি যাব লাগে। তো যেতিয়া ব্ৰিজখন হ'ব মানে 1 ঘণ্টাৰ ৰাস্তা আমি 20 মিনিটমানতে পাই যাম উত্তৰ গুৱাহাটী, 20-আধা ঘণ্টাৰ ভিতৰত। তো সঁচাই ভাল পদক্ষেপৰ লগতে মই প্ৰাউড ফিল কৰোঁ, যিহেতু L&Tৰো ৱৰ্ক হয়, মই L&T কনষ্ট্ৰাকশ্যনৰে ছেফটি ইঞ্জিনিয়াৰ। তো সঁচাই ভাল লাগে। তো চালোঁ এবাৰ কেনেকুৱা কি হয়, অলপ ন'টিছ কৰিলোঁ বস্তুবোৰ। কেতিয়াবালৈকে যে মোৰ ব্ৰিজৰ কামৰে ডিউটি পৰে তেনেহ'লে মই এইবোৰ চম্ভালিব মানে চাব লাগিব আৰু। তো গাইজ আৰু এতিয়া অলপ দেৰিকৈ নাটক চাম। আৰু মোৰ ভাল লগা মোৰ ফেভৰেট গেম মোৰ লাইফৰ ফুটবল ইয়াত খেলি আছে, আৰু মই দেখা নাছিলোঁ, বৰ্তমান দেখিলোঁ। তো ভাবিছোঁ যে কি নেক্সট ছানডেৰ পৰা আহিলে কেতিয়াবা মোৰ বলটো যিহেতু ৰুমতে আছে লৈ আহিছোঁ, বলটো লৈ সিহঁতৰ লগতে খেলিম। তো বহুত মন গৈছে খেলিব, কিন্তু জোতা খোলা কৰা। তো এতিয়া আৰু ইফালে যাব লগাও আছে, যিহেতু মই বীৰ চিলাৰায় নাটকখন চাব যাম। তো ইয়াৰ পৰা ভিডিঅ' এটা কৰি দিলোঁ। সঁচাই গুৱাহাটীত এনেকুৱা এটা পৰিৱেশ পোৱাটো মোৰ কাৰণে সৌভাগ্য। এনেকৈয়ে পাছটোলৈ গৈ আছোঁ নাটখনি উপভোগ কৰিবলৈ। তো মই আহি পালোঁ
অলপ টাইম বহাৰ পিছতে নাটখনি আৰম্ভ হৈ গ'ল। হ'ব বীৰ চিলাৰায়। আমি দৰ্শকসকলক জ্ঞাতাৰ্থে যে আমি জনাইছোঁ যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছেহি অসমৰ মাননীয় ৰাজ্যপাল মহোদয়। আমি পৰম কৃতাৰ্থ। মাননীয় ৰাজ্যপাল মহোদয়ক মঞ্চলৈ আগবঢ়াই আনিবলৈ মই প্ৰজ্ঞাৰ সভাপতি জিতু মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাননীয় অসম ক্ষেত্ৰৰ ক্ষেত্ৰ কাৰ্যবাহ খগেন শইকীয়া ডাঙৰীয়াক। ৰজা বিশ্বসিংহ সোঁহাতৰ মুঠিত সেই আগৰ মই ক'ব খোজো ৰাজ্যৰ সামৰিক আৰু প্ৰশাসনৰ কাম কাজবোৰ সুস্থিৰ ৰূপে আগবঢ়াই নিয়াৰ কাম কৰিব বিশেষ দায়িত্ব। তোমালোক আটায়ে নিজ হাতেৰে উঠোৱা টোপোলা অনুযায়ী ৰাজভাগ লাভ কৰিছা। যে শাস্ত্ৰ বিধিমুৎ সৃজ্যেই যজন্তে শ্ৰদ্ধায়াম্বিতা তেষাং নিষ্ঠা তুকা কৃষ্ণ সত্যমাহু ৰজস্তমা। অৰ্জুনে সুধিল, হে কৃষ্ণ, আমি এসময়ৰ প্ৰতাপী ৰজা প্ৰতাপ ৰায়ৰ ছোৱালী। পাণ্ডুনাথ নামৰ এখন সৰু ৰাজ্যৰ ৰজা আছিল তেওঁ। এদিন সেই ৰজাই ভালেমান সোণ আহা দাদা লগ পামেই নহয়। শুক্ল মা দেউতাৰ মুখেৰে আপোনালোকৰ বিষয়ে সকলো কথা শুনিছোঁ। কিমান আশাৰে ৰৈ আছিলোঁ এনেদৰে লগ পোৱাৰ দিনটোলৈ। ভাবিছিলোঁ বাৰাণসীৰ পৰা একেবাৰে আহিলে বুলি। তেওঁ কঠোৰ পৰিশ্ৰমৰ অন্তত বিশ্ৰামৰ প্ৰয়োজন বোধ কৰা নাই। চন্দ্ৰপ্ৰভা, নতুন দায়িত্বই মনটোক অস্থিৰ কৰি তুলিছে। দায়িত্বৰ হেঁচাত মানসিক চাপ কমাবলৈ কিছু সময় বিশ্ৰাম লোৱাৰ উদ্দেশ্যেৰে আহিছিলোঁ। কোঠাত তোমাক দেখা নাপাইহে দাসীক ক'বলৈ পঠালোঁ। মোৰ বৰ কৌতূহল হৈছে তেখেতৰ বিষয়ে জানিবলৈ। তুমি ক'ব পাৰিবানে তেওঁৰ বিষয়ে? শুনক, বাৰভূঞা বংশৰ সন্তান শ্ৰীমন্ত শংকৰদেৱ বাৰভূঞাসকলৰ শিৰোমণি ভূঞা চণ্ডীবৰৰ নাতিয়েক। মোৰ বৰ পিতা চুতীয়া ৰাজ্যৰ পূবত ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ লক্ষীপুৰ নামৰ ঠাইডোখৰত ভূঞাসকলে নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পিতাইৰ মুখেৰেই শুনিছিলোঁ। আৰু কোৱাচোন। শিৰোমণি ভূঞা চণ্ডীবৰৰ পুত্ৰ। নাটখনি উপভোগ কৰি আহি গ'লোঁ।
তো গাইছ আজি দিনটো সঁচাই খুব ভালে গ'ল আৰু লগতে নাটক চাই আহি গ'লোঁ ৰুমলৈকে গৈ আছোঁ তো প্ৰজ্ঞাৰ প্ৰযোজনাত যিহেতু নাটখন অনুষ্ঠিত হৈছে আৰু প্ৰজ্ঞাৰ সকলো মেম্বাৰ্ছলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়া এটা শ্ব' পতাৰ বাবে বীৰ চিলাৰায় দিৱস উপলক্ষে তো গাইছ নাটকখন উপভোগ কৰিলোঁ সঁচাই বহুতেই ভাল লাগিছে আপোনালোকক দেখুৱালৈ যিমান পাৰোঁ মই দেখুওৱাৰ চেষ্টা কৰিছোঁ তো এতিয়া মই ৰুমলৈকে গৈ আছোঁ তো আজিলৈ মোৰ ব্লগটো মানে যদি ভাল পাইছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি ল'ব তো গাইছ উন্নত ভিডিঅ' লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই